বহুত দিনৰ পৰাই ভাবি আছিলোঁ মেষ্টাটেঙা শাক ঘৰত আনিলেই কচ মাছ খাম বুলি আৰু সেই হিচাপে মেষ্টাটেঙা শাক আহিও পাল ঘৰত আৰু কচ মাছো আনিলোঁ। মেষ্টাটেঙা বুলি কওঁতে ইয়াতে বহুতে বুজি নাপাব পাৰে, আমাৰ নামনি ফালে মেষ্টাটেঙা বুলি কওঁ আৰু উজনি ফালে টেঙামৰা বুলি কয়। আৰু এয়া কচ মাছ আনিলোঁ, কচ মাছখিনি ভালদৰে ধুই হালধি নিমখ সানি ফ্ৰাই কৰিলোঁ আৰু কচ মাছটোৰ বহুত তেল ওলাই যে সেইটোৰ কাৰণে তেল কমকৈ দিব লাগে। মই তেল কমকৈ দিছিলোঁ কিন্তু তেল কিমান ওলালে চাওকচোন। আৰু সেই তেলতে মই নহৰু ফালি দিছোঁ, খুন্দি দিয়া নাই, আৰু পিঁয়াজ দিলোঁ, জলকীয়াও ফালি দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ, একো মছলা ব্যৱহাৰ নকৰোঁ। হালধি নিমখ দিলোঁ আৰু আলু কেইপিচ ভালদৰে ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে মেষ্টাটেঙা পাতখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে গলি যোৱালৈ ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে পানী দি দিছোঁ। পানীখিনি পূৰা জোল হিচাপত খাম যে সেইটো কাৰণে অলপ বেছিকৈ দিছোঁ আৰু উতল অহাৰ পিছত মাছখিনিও দি দিছোঁ, আলুকেইটা ভাঙি দিছোঁ অলপ। আৰু আমাৰ আঞ্জা ৰেডি আৰু খাবলৈ বহুত ভাল হয়, গৰমত টেঙাৰ আঞ্জা। মেষ্টাটেঙা আৰু কচ মাছ একদম পাৰফেক্ট কম্বিনেশ্যন। তো আজিলৈ আহিছোঁ।